কোনোবা পলিটিচিয়ানে মোক ভাল পাওক বেয়া পাওক তাত মোৰ একো আহে আৰু নাযায়, কিন্তু এই ভিডিঅ'টো চাই অসমৰ প্ৰতিজন মানুহে যদি মোক ভাল পায় মই আশীৰ্বাদ বুলি ভাবোঁ। অৱশেষত ছুইচাইড কৰাৰ খবৰ শুনিবলৈহে বাকী আছিলে। কিমান দুৰ্ভাগ্যজনক হ'ব পাৰে। এতিয়া সিহঁতৰ পৰিয়ালৰ দায়িত্ব কোনে ল'ব? মই ভাবোঁ তাৰ কাৰণে সম্পূৰ্ণ দায়ী কিন্তু চৰকাৰ। মই আপোনালোকক কৰজোৰে অনুৰোধ কৰিছোঁ, এনেকুৱা কোনো ধৰণৰ পদক্ষেপ নল'ব। অসমৰ প্ৰতিজন মানুহ এতিয়া আপোনালোকৰ লগত আছে। ছুইচাইড কৰা কোনো সমস্যাৰ সমাধান নহয়। নিজৰ জীৱনক মূল্য দিব, কাৰণ মানুহে জীৱন এবাৰহে পায়। আজি কিবা এটা প্ৰব্লেম হৈছে, কাইলৈ সেই প্ৰব্লেম ছল্ভ হৈ যাব, কিন্তু আপুনি নাথাকাৰ পিছত আপোনাৰ পৰিয়ালৰ কি অৱস্থা হ'ব এবাৰ ভাবি চিন্তি চাই ল'ব। মহাত্মা গান্ধীয়েও দেখোন জেলত গৈছিলে। কোনোবা পলিটিচিয়ানে মোক ভাল পাওক বেয়া পাওক তাত মোৰ একো আহে আৰু নাযায়, কিন্তু এই ভিডিঅ'টো চাই অসমৰ প্ৰতিজন মানুহে যদি মোক ভাল পায় মই আশীৰ্বাদ বুলি ভাবোঁ। মানিছোঁ বাল্য বিবাহ জঘন্য অপৰাধ হয়, সিহঁত জেলত সোমাব লাগে, কিন্তু কথাটো হ'ল দ্য প্ৰহিবিশ্যন অফ চাইল্ড মেৰেজ এক্ট 2006 আইনখন বলবৎ হৈছিলে 1 নৱেম্বৰ 2007 চনত। তাৰ পিছত চৰকাৰে সিহঁতক এৰেষ্ট কৰিব লাগিছিল, কাৰণ চৰকাৰৰ হাতত গোটেই ডাটা আছেই দেখোন। এতিয়া এৰেষ্ট কৰি সিহঁতৰ সংসাৰখন ধ্বংস কৰাৰ কোনো প্ৰয়োজন নাছিল। কণ কণ শিশুসকলৰ ভৱিষ্যত এতিয়া কি হ'ব? এৰেষ্ট কৰিব আছে পণ্ডিত মৌলবী কাজীক কৰক না, কাৰণ ছেকশ্যন 10 অফ দ্য প্ৰহিবিশ্যন অফ চাইল্ড মেৰেজ এক্ট 2006 কয়, যদি কোনোবাই বাল্য বিবাহ কৰাই পৰিচালনা কৰে বা জড়িত থাকে 2 বছৰলৈকে সশ্ৰম কাৰাদণ্ড বা 1 লাখ টকালৈকে জৰিমনা বা দুয়োটাই হ'ব পাৰে। সিহঁতে চাগে যোৱা পৰহিও বাল্য বিবাহৰ লগত জড়িত আছিলে। আপোনালোকে শংকিত নহ'ব, আইনৰ ওপৰত বিশ্বাস ৰাখক, আইনে আইনৰ কাম কৰিব। আমাৰ ভাৰতীয় আইনত এটা কথা আছে, 10জন দোষীয়ে লাগিলে শাস্তি পাওক, কিন্তু এজন নিৰ্দোষীয়ে কেতিয়াও শাস্তি পাব নালাগে। বহুত দুখীয়া মানুহকো দেখিছোঁ এৰেষ্ট কৰিছে, সিহঁতৰ হয়তো কেছ চলাবলৈ টকা পইচাৰ অভাৱ হ'ব। দ্য লিগেল ছাৰ্ভিচ অথৰিটি এক্ট 1987 বুলি এখন এক্ট আছে। সেই এক্ট মতে আপুনি ফ্ৰী এডভোকেটো পাব আৰু ফ্ৰী কেছো চলাব পাৰিব। আপুনি অকল জেইলাৰৰ লগত কথা পাতিলে সিহঁতে গোটেইখিনি ঠিক কৰি দিব। এইবোৰ কেছত যে ছেকশ্যন 4 অফ দ্য পক্সো এক্ট 2012 আৰু ছেকশ্যন 376 IPC লগোৱাৰ কথা কৈছে, মোৰ মতে কোনো যুক্তি নাই। চৰকাৰে ভাৰতীয় আইনক যে কিমান সন্মান কৰে কিছুমান কামত দেখাই পোৱা যায়। চৰকাৰে বহুত ক্ষেত্ৰত মানৱ অধিকাৰ আইনো উলংঘা কৰি আহিছে। চৰকাৰৰ দায়িত্ব হয় দেশৰ জনসাধাৰণক ৰক্ষণাবেক্ষণ দিয়া, সিহঁতক মৰিবলৈ বাধ্য কৰোৱা নহয়। মোৰ আপোনালোকক ইমানখিনিয়ে জনাব আছিলে। ধন্যবাদ।